স্থানীয় বার্তা উত্তর হালমারা জিলা ট্রাইবেল সংঘৰ কাৰ্যনিৰ্বাহক সভা ঘিলাগুৰি ৰাভাপাৰা সংঘৰ প্ৰাংগণত যোৱা 15-11-2023 ইং বৃহস্পতিবাৰ দিনাখন অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰে জিলা সংঘৰে সভাপতি শ্ৰী ফুলেন চন্দ্ৰ ৰাভাদেৱে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সংঘৰে সম্পাদক ডম্বৰুধৰ বসুমতাৰীয়ে। সভাৰ মূল বিষয় 2006 চনৰ বনভূমি আইনৰ কাৰ্যকৰী সম্পৰ্কে মিছন বসুন্ধৰাত জনজাতিসকলৰ মাটিৰ পট্টা পোৱাৰ হাৰ ন্যূনতম হোৱা, জনজাতি প্ৰমাণপত্ৰ পোৱাত পলম হোৱা, যোৱা 7-11-2023 ইং তাৰিখে জিলা পৰ্যায়ৰ জনজাতিসকলৰ কলা সংস্কৃতি ধৰ্ম খেল উৎসৱ আদিৰ লেখ তথ্য বঙাইগাঁও জিলা উপায়ুক্তৰ হাতত জমা দিয়া আৰু উত্তৰ হালমাৰা মহকুমাৰ মহকুমাধিপতিৰ ওচৰত বন আইনৰ অন্তৰ্গত ভূমি পট্টা পোৱাৰ অগ্ৰগতি সম্পৰ্কে অৱগত কৰা হয়। আৰু এইবাৰ 2023 ইং চনৰ উত্তৰ হালমাৰা জিলা ট্ৰাইবেল সংঘৰ ত্ৰিবাৰ্ষিক অধিৱেশনখন উদযাপন কৰা সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। এই সভাত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, জিলা সদস্য, উপদেষ্টা, স্পিকাৰ আৰু 30খন প্ৰাইমাৰী সংঘৰ সভাপতি সম্পাদক সমন্বিতে বহু প্ৰতিনিধি উপস্থিত থাকে। সভাত সম্পাদক ডাঙৰীয়াই কয় যে যোৱা 7-11-2023 ইং তাৰিখে বঙাইগাঁও উপায়ুক্তৰ ওচৰত ইণ্ডিজিনিয়াছ ট্ৰাইবছ হিচাপে জনজাতিসকলৰ কলা কৃষ্টি ভাষা লিপি আৰু ধৰ্ম আচাৰৰ বিষয়ত জিলাভিত্তিক তথ্যৰ লেখনি জমা দিয়া বুলি অৱগত কৰে। লগতে জনজাতিৰ প্ৰমাণপত্ৰ পোৱাত পলম হোৱা, মিছন বসুন্ধৰাত আবেদন কৰা খাছ মাটিৰ পট্টা কম সংখ্যকেহে পোৱা আৰু 2006 চনৰ বনভূমি আইনৰ দ্বাৰা ভূমি পট্টাৰ পৰা বহু সংখ্যক আবেদনকাৰী বাদ পৰি যোৱা সম্পৰ্কে উপায়ুক্ত মহাশয়ৰ লগত গভীৰভাৱে আলোচনা মৰ্মে সমাধান কৰাৰ আশ্বাস প্ৰকাশ কৰাৰ কথা সদৰি কৰে। উক্ত সভাৰ সদনৰ প্ৰস্তাৱ মৰ্মে এইবেলি 2023 ইং চনৰ জিলা ট্ৰাইবেল সংঘৰ ত্ৰিবাৰ্ষিক অধিৱেশনখন ঘিলাগুৰি ৰাভাপাৰা গাঁৱত ঘিলাগুৰি ইকৰাবাৰী আৰু চোৱাহালিপাৰা 3খন প্ৰাথমিক ট্ৰাইবেল সংঘই যৌথভাৱে উদযাপন কৰাৰ স্থান নিৰ্ধাৰণ কৰে। জিলাৰ অন্তৰ্গত জনজাতিসকলৰ শৈক্ষিক দিশ, সামাজিক পৰিৱেশ আৰু কৰ্মসংস্কৃতিৰ উত্তৰোত্তৰ কামনা কৰি সভাপতি ডাঙৰীয়াই এই বাৰ্তাৰ যোগেদি জনজাতিসকলৰ সমস্যাসমূহৰ প্ৰতি সুসমাধানৰ দৃষ্টি ৰখাৰ বাবে জিলা প্ৰশাসনৰ ওচৰত কাটৰ অনুৰোধ জনোৱা হয় আৰু উত্তৰ হালমাৰা জিলা ট্ৰাইবেল সংঘৰ কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যক্ৰমণিকা অন্ত কৰে। সন্তোষ কুমাৰ দৈমাৰী, স্থানীয় বাৰ্তা।